নমস্কাৰ আজিৰ আমাৰ টপিকটো হ'ল ট্ৰেপেজয়েডাল ৰুল নেটত সঘনাই এই ৰুলৰ ওপৰত প্ৰশ্ন আহি থাকে 2018 ডিচেম্বৰত হৈ যোৱা নেটত ট্ৰেপেজয়েডাল ৰুলৰ ওপৰত এটা কুৱেশ্যন আহিছিল ইয়াৰ মেইন ফৰ্মুলাটো হ'ল এইটো মনত ৰাখিব লাগিব integration lower limit to upper limit fx dx is equals to h by 2 whole into y naught plus yn plus 2 into y1 plus y2 plus dot plus yn minus 1 where h whole step size আৰু ইয়াক আমি কেনেকৈ উলিয়াও upper limit minus lower limit আৰু তলত divided by number of intervals upper limit কোনটো হয় upper limit এইটো lower limit হ'ল এইটো এনেকৈ আমি h2 উলিয়াও তাৰ পিছত 2018 ডিসেম্বৰ মাহত অহা নেটৰ কুৱেশ্যনটো হ'ল এইটো ইয়াত কি দিছে the value of integral 0 to 1 x square dx evaluated using the trapezoidal rule with a step size of 0.2 is a b c d কেটা অপশন দি দিছে আৰু কোনটো হয় এটা আমি উলিয়াম একেবাৰে ইজি ইয়াত fx টো কিমান আছে x square ফৰ্মুলা অনুসৰি আমাৰ okay according to formula আমাৰ integration ইয়াত উলিয়াব লাগে 0 to 1 x square dx ফৰ্মুলাটো কি আছিল h by 2 y naught plus yn plus 2 into এইটো ফৰ্মুলাটো আছিল এতিয়া আমাৰ স্টেপ সাইজ কি দি দিয়া আছে স্টেপ সাইজ দি দিয়া আছে 0.2 স্টেপ সাইজৰ ফৰ্মুলাটো কি আছিল স্টেপ সাইজৰ ফৰ্মুলাটো আছিল h is equal to upper limit minus lower limit divided by number of intervals ঠিক আছে এতিয়া স্টেপ সাইজ আমাৰ কিমান 0.2 upper limit কিমান 1 minus lower limit 0 upper limit 1 lower limit 0 আৰু number of intervals এতিয়া number of intervals টো কিমান হ'ব 5টা এই number of intervals টো আমাৰ কিয় দৰকাৰী এই 5 টো আমাৰ কিয় দৰকাৰী হেতু আমি এই তলৰ টেবুলখনত গম পাম এনেকৈ খন টেবুল বনাব লাগিব ইয়াত ইন্টাৰভেল 5টা কাৰণে এনেকৈ x1 x2 x3 x4 x5 আৰু x0 এটা ভ্যালু কেটা লিখিব লাগিব x0 ৰ ভ্যালু যেতিয়া 0 হ'ব তেতিয়া y is equal to fx মানে এটো y0 actually এটো y0 y0 ৰ ভ্যালু 0 হ'ব x1 ৰ ভ্যালু যেতিয়া 0.2 হ'ব y1 ৰ ভ্যালু হ'ব 0.04 x2 ৰ ভ্যালু যেতিয়া 0.4 হ'ব y এটো হ'ব 2 তেনেকৈ এটো y3 y4 আৰু এটো y5 আমি ফৰ্মুলাত কি লিখিছিলো y0 ৰ ভ্যালু এটো yn মানে হল ম্যাক্সিমাম যেটো টার্ম থাকিব হেতু হল yn ইয়াত কিমান আছে y5 আছে কাৰণে y5 ৰ ভ্যালুটো হ'ব 1 ইয়াৰ ঠাইত তাৰছত 2 ইনটু এই ফৰ্মুলা মতে আমি বহাই দিম h by 2 এটো ফৰ্মুলা h ৰ ভ্যালু 0.2 ইয়াত থাকিব 2 y0 ৰ ভ্যালু কিমান 0 y0 ৰ ভ্যালু 0 এটো yn ৰ ভ্যালু মানে ম্যাক্সিমাম টার্মটো y5 ইয়াত y5 ৰ ভ্যালু হ'ব 1 ইয়াত 1 বহাইছো এটো ফৰ্মুলা মতে 2 y1 y2 ... yn minus 1 n ৰ মান আছিল কিমান yn 5 আছিল y5 আছিল তেনেহলে n minus 1 কিমান হ'ব y4 হ'ব y4 কিমান আছে এটো হল y4 0.64 ইয়াতে 0.64 লৈকে লিখিব লাগিব y1 এইটো y2 এইটো y3 এইটো y4 এইটো আৰু y5 টো আমি আগতে লিখিছো এইটো হল y0 এইটো সলভ কৰি আমি आंसर পাম এইটো এই কাৰণে আমাৰ অপচন হ'ব অপচন কোনটো হ'ব অপচন হ'ব এইটো